এই গাইজ আপোনালোকে চাওক মই এখন বহুত ডাঙৰ কফি বাগানৰ মাজত আহি আছোঁ বৰ্তমান। আপোনালোকে দেখা পাইছে, চাই লওক, এইবিলাক কফি হয়। এইটো বস্তু এনেকুৱাকৈ বনায়, এইটো বস্তুটো পকিব গুটিটো। এই পকাৰ পিছত ইয়াক বঢ়িয়াকৈ ছিগিব, ছিগি ইয়াক ধুনীয়াকৈ মানে কাৰখানাত লৈ যাব আৰু কাৰখানাত লৈ গৈ ইয়াক মানে ভালকৈ তৈয়াৰী কৰিব। ইয়াক কফি পেকেটিং ছিষ্টেম হ'ব আৰু আপোনালোকে দেখা পাইছে, চাই থাকক আৰু স্কিপ নকৰি ভিডিঅ'টো শেষলৈ। চাওক আপোনালোকে কিমান ধুনীয়া। এতিয়া বৰ্তমান গুটিবিলাক পকা ধুনীয়াকৈ পকি যাব আৰু লাল হৈ যাব আৰু তেতিয়া ছিগিব। এতিয়া টাইম হোৱা নাই, এতিয়া ধুনীয়াকৈ চাফ টাফ কৰি থৈছে আৰু বাগানখন আপোনালোকে চাওক। বহুত ডাঙৰ কফি বাগান হয় এখন। আৰু মানে কলিৰ পৰা আৰু ছিগিব টাইমলৈ মানে 4-5 মাহ দৰকাৰ হয়। চাই লওক কিমান ডাঙৰ বাগান।